হৈছে সস্তীয়া মোবাইল, লোকৰ নিচিনা দামী মোবাইলো নহয়। সব মানে মিলি যেটো সোৱাদ ওলাইছে বহুতে ভাল লাগিছে খাই পেনে শাকখন। আৰু এবাৰ আপোনালোকে পাৰি। হেল্ল' এভৰিৱান, গাঁৱলীয়া বাৰী পিংকি চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে বুলি। আৰু এতিয়া পুনে শুই উঠি আহিছোঁ আৰু চোতাল এয়া দেখিছেনে, চোতালত একদম মানে পুৰা পাত ভৰ্তি হৈ আছে। আৰু আজি ৰাতিপুৱা 4টা বজাত ইমান ডাঙৰ বৰষুণ দিলে, এইফালে বহুত ডাঙৰ বৰষুণ দিলে 4টা বজাত। আৰু এতিয়া ৰ'দটো ওলাইছে পিছে। আৰু চাই থাকিব তেন্তে ভিডিঅ'টো কি হয় দিনটোলৈ সকলোখিনি দেখাই গৈ থাকিম। আৰু মোৰ যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰলৈ যদি কোনোবাই চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু চাই থাকিব তেন্তে দিনটোলৈ কি দেখাব পাৰোঁ সকলোখিনি। আৰু এফালে পাতিছোঁ এতিয়া ল'ৰালে খাবলৈ ভাত, আৰু এফালে বনাম এতিয়া টিফিন, তাৰপিছত চাহ খাম। আৰু কামৰ মাজে মাজে ভিডিঅ' বনাই গৈ থাকিম, চাই থাকিব তেন্তে। আৰু এয়া পুখুৰীত ধৰিছিলে মাছ ভাত খাবলৈ, যিহেতু আজি একো নাই আৰু সেইকাৰণে মাছ ধৰিছিলে পুখুৰীত। আৰু মাছ নেপালে, অকল এজনীয়ে পালে। পানী বহুত হৈ আছে পুখুৰীত, মাছ নাপালে, এজনীয়ে পালে। এতিয়া এজনীকে বাছি মেলি লওঁ, তাৰপিছত কি বনাম আৰু। আৰু এইফালে মাছ বাছি হৈ গ'ল, এইফালে মাছ ফ্ৰাই কৰিছোঁ। আৰু আজি বনাম খেচেং মেচেং চব্জি এটা। আৰু খেচেং মেচেং বুলি এইকাৰণে কৈছোঁ, আজি যি মানে মিক্স কৰি দিম চব্জিটোত। আৰু কেনেকুৱা টেষ্ট হয় খাবলৈ সম্পূৰ্ণ ভিডিঅ'টো দেখাই গৈ থাকিম, তেন্তে চাই থাকিব, স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। আৰু স্কিপ নকৰাকৈ চাব আপোনালোকে, তেতিয়াহে গম পাব মই কেনেকৈ আজি খেচেং মেচেং চব্জি বনাইছোঁ। এতিয়া পিঁয়াজখিনি কেঁচা গোন্ধ যোৱাৰ পিছত এয়া দি দিলোঁ আদা নহৰু। আৰু আদা নহৰুখিনি দিয়াৰ পিছত এতিয়া ভালকৈ মই লৰাই ল'ম। আৰু আদা নহৰুখিনি কেঁচা গোন্ধও যাবলৈ দিম, অকণমান ৰঙচুৱাকৈ ভাজি ল'ম এতিয়া এইখিনিও। আৰু এতিয়া এইখিনি কেঁচা গোন্ধ যোৱাৰ পিছত ইয়াতে দি দিম মই নৰসিংহ পাত। আৰু আজি বনাইছোঁ খেচেং মেচেং চব্জি দেই, কিন্তু সোৱাদ লগা, খাবলৈ সোৱাদ লগা খেচেং মেচেং চব্জি বনাইছোঁ। কেতিয়াবা যদি আপোনালোকৰ টাইম নহয় আৰু আপোনালোকৰ যদি বিধে বিধে ৰান্ধিবলৈ মন নাযায়, আপোনালোকে এবাৰ এনেকৈ মই বনোৱা ধৰণে এবাৰ বনাই খাই চাবচোন, খেচেং মেচেং চব্জি এইকণ, আৰু খাই বহুতেই ভাল পাব। আৰু এতিয়া ইয়াতে দি দিম হালধি, এয়া হালধি দি দিলোঁ। এইফালে দিলোঁ বিলাহী, আৰু বিলাহীখিনি দিয়াৰ পিছত এতিয়া পুনৰবাৰ ভালকৈ লৰাই ল'ম। এইদৰে লৰাই লৈছোঁ। আৰু কেতিয়াবা চাবচোন বৰ মানে বনাই থাকিবলৈও মন নাযায় বিধে বিধে, আৰু কেতিয়াবা একেখনীয়াকৈ কৰি খাওঁ বুলি ক'লে আপোনালোকে এনেকৈ মই যেনেকৈ দেখাইছোঁ তেনেকৈ আপোনালোকে বনাই খাব পাৰিব। আৰু খেচেং মেচেং চব্জিত মই কি দি গৈ আছোঁ আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আৰু এতিয়া ইয়াতে দি দিলোঁ মই আলু, খেচেং মেচেং চব্জিত দি দিছোঁ মই এতিয়া আলু। আৰু আলুখিনি দি এতিয়া পুনৰবাৰ মই ভালকৈ এনেকৈ লৰাই ল'লোঁ। আৰু ইয়াতে এতিয়া দি দিম মই নিজৰ জোখ অনুযায়ী নিমখ, আৰু নিজৰ জোখ অনুযায়ী মই দি দিছোঁ ইয়াতে নিমখ। আৰু এয়া অকণমান গৰম মছলা লৈছোঁ, গৰম মছলা অকণমানো দি দিছোঁ ইয়াতে। আৰু এতিয়া এয়া হৈছে মগুৰ দালি আৰু মচুৰ দালি, এতিয়া ইয়াতে এইখিনি মই দি দিম। আৰু এতিয়া এইখিনি মই ভালকৈ লৰাই ল'ম। আৰু যিহেতু মই এখন হাতে কেমেৰা কৰি আছোঁ আৰু এফালে মানে বনাই আছোঁ, সেইটো কাৰণে ভিডিঅ'টো অকণমান লৰচৰ হৈছে। আৰু মোবাইলো হৈছে সস্তীয়া মোবাইল, লোকৰ নিচিনা দামী মোবাইলো নহয়। কৰিছোঁ আৰু দেখাইছোঁ এনেকৈ আপোনালোকক বনাই। আৰু এয়া দি দিলোঁ মই দালি, আৰু দালিখিনি অকণমান সময় এতিয়া ভালকৈ সিজিবলৈ দিম। আৰু এতিয়া দালিটো ভালকৈ মানে ভাজা হৈ গৈছে। এতিয়া ইয়াতে দি দিছোঁ মই এয়া খুতৰা শাক, ইয়াতে খুতৰা শাক অলপমান দি দিছোঁ, বাৰীতে লাগি থকা খুতৰা শাক। আৰু এতিয়া এইখিনি মই পুনৰবাৰ ভালকৈ লৰাই লওঁ। এইখিনি এতিয়া মই অলপমান সময় আকৌ ভাজি ল'ম।
আৰু এতিয়া ইয়াতে দি দিম মই মাছখিনি এয়া দি দিলোঁ মাছ আৰু এতিয়া মাছখিনি দিয়াৰ পিছত মই ভালকৈ এইখিনি আকৌ লৰাই দিম আৰু এতিয়া ইয়াতে দি দিম মই পানী আৰু এইখিনি এতিয়া পানীখিনি দি পানে এবাৰ ভালকৈ লৰাই পানে উতলিবলৈ দিম ভালকৈ দালিখিনি সিজিবলৈ দিম আৰু তাৰপিছত নমাই থৈ দিম আৰু এতিয়া ইয়াতে মই দি দিলোঁ পানী আৰু পানীখিনি দিয়াৰ পিছত এতিয়া ভালকৈ এইখিনি লৰাই দিম আৰু এতিয়া এইখিনি ঢাকন মাৰি দিম আৰু উতলিবলৈ দিম আৰু তাৰপিছত ৰেডি হৈ যাব আমাৰ খেচেং মেচেং আজি চব্জি আৰু এতিয়া এয়া ৰেডি হৈ গ'ল আজিৰ খেচেং মেচেং চব্জি এয়া হৈছে খেচেং মেচেং চব্জি মাছৰ লগত বনোৱা এয়া ৰেডি হৈ গ'ল আজি খেচেং মেচেং চব্জি আৰু এতিয়া মই খাবলৈ লৈছো খেচেং মেচেং চব্জিকণ ভাতৰ লগত আৰু খেচেং মেচেং চব্জিকণৰ সোৱাদটো কেনেকুৱা লাগে আপোনালোকক এতিয়া মই জনাম কিয়নো আজি ফাৰ্ষ্ট টাইম মই মানে এনেকে বনাও আগতে খুতৰা শাকৰ লগত বনাইছো কিন্তু এনেকে নৰসিংহ পাত দি মানে মিক্স কৰি বনাই খাই পোৱা নাছিলো কিন্তু আজি ফাৰ্ষ্ট টাইম খাম আৰু হেতু কাৰণে মানে ভিডিঅ' কৰিছো আৰু ভিডিঅ' কৰি মানে আপোনালোকক দেখাও টেষ্টটো কেনেকুৱা হৈছে মসুৰ দালি আৰু মগু দালি লগত বনোৱা খেচেং মেচেং চব্জি মাছৰ লগত বনোৱা তৰকাৰী খাই চাও আৰু আপোনালোককো সোৱাদটো জনাম কেনেকুৱা হৈছে সঁচাকৈ ভাল লাগিছে খাই নিজে বনোৱা কাৰণে বুলি কোৱা নাই কেতিয়াবা মানে ধৰক আমি প্ৰায় মাছ মাংস আনিলে বিলাহীৰ লগত সৰিয়হৰ লগত এনেকে ধৰক মছলা চছলা দি বনাই খাওঁ কেতিয়াবা এনেকে সিম্পলকে বনাই খাইও ভাল লাগে আৰু এতিয়া মই যেটো চব্জি বনালো হেতু খাই সঁচাকৈ ভাল লাগিছে বা বনাই খাব ইয়াত মানে এতিয়া মানে কি হৈছে মাছৰ সোৱাদটো আহিছে আৰু তাতে নৰসিংহ মাছৰ সোৱাদ আৰু খুতৰা সব মানে মিলি যেটো সোৱাদ ওলাইছে বহুতে ভাল লাগিছে খাই পানে শাকখন আৰু এবাৰ আপোনালোকে পাৰিলে বনাই খাই চাব সঁচাকৈ বহুতে ধুনীয়া হৈছে খাবলৈ শাকখন বহুতে টেষ্টি হৈছে কেতিয়াবা এনেকে খাই বহুত ভাল লাগে আৰু এবাৰ বনাই খাই চাব মই যেনেকৈ এতিয়া সিম্পলকৈ বনালো কেতিয়াবা সদায় সদায় ধৰক বনাই থাকিবলৈও মন নাযায় কিন্তু অকমান টেষ্টি কে খাবলৈও মন যায় সিম্পলকৈ হলেও আৰু আপোনালোকে এবাৰ এনেকে মই যেনেকৈ দেখাইছো এবাৰ বনাই খাই চাবচোন খুবেই টেষ্টি হৈছে শাকখন খাবলৈ এবাৰ বনাই খাই চাব আজিলে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰবাৰ আহিম আজিলে ধন্যবাদ